সেই দোষটো মই কাৰ্তিক দাসে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, এই গেলা গৰম আৰু কিমান ঘৰত সোমাই থাকিম, সেইকাৰণে অলপমান ফুৰিবলৈ আহিলোঁ পথাৰৰ দিশে। আমাৰ এতিয়া যিহেতু ভূঁই ৰোৱাৰ সময়, সেইকাৰণে মই ভাবিলোঁ অলপমান ভূঁই ৰোৱাৰ পৰিৱেশটো দেখাওঁ আৰু লগতে আমাৰ এইটো হ'ল ৰাজহুৱা পুখুৰী। একদম সুন্দৰ পৰিৱেশ, সৰুৰ পৰা ইয়াতে ডাঙৰ হৈ আহিছোঁ আৰু কিবা এটা ভাল লাগে পথাৰত আহি। আজি সম্পূৰ্ণ ভিডিঅ'টো দেখাম আৰু ভূঁই ৰোৱা। আহক আমি ভিডিঅ'টো। এইগিলাখান ভূঁই ৰুইছে, মোৰ যিহেতু আহাত অলপমান পলম হ'ল, পিছবেলাকৈ আহিলোঁ, সেইকাৰণে আমাৰ ৰোৱনীবিলাক উঠিলে। তথাপিও মই ভূঁই ৰোৱা পৰিৱেশটো দেখাইছোঁ। কি সুন্দৰ দেখা হৈ উঠিছে, সোণালী পথাৰ একদম। আৰু এইখনে আমাৰ হ'ল গাঁৱৰ পথাৰ, একদম সুন্দৰ পৰিৱেশ, চায়ে ভাল লাগিছে চোৱা একদম। যিহেতু মোৰ আহাত অলপমান পলম হ'ল, সেইকাৰণে আমাৰ ৰোৱনীবিলাক উঠি গ'ল। কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। এই প্ৰথম ব্লগ বনাইছোঁ মই, কেনেকুৱা লাগিলে